এ আছো আৰু এইয়া চাহপাতৰ দোকান দিলো আৰু চাহপাত বেচি আছো। চাহপাত দোকানত দিছা নেকি? চাহ এই মইদুল বঢ়িয়া। চাংগা। এতিয়া আমাৰ মই মৰিলৈ কি আছে ঠাণ্ডা ঠাণ্ডা বেছি লাগিছে নেকি? ঐ এয়া হাত ভাঙিছে হাত ভাঙিছে। হাত ভাঙিছে নেকি? চাহিত ক'ত চাহিত? হাত কিয় ভাঙিল অ? এই হাতখন ভাঙি মানে তোমাৰ দেওবাৰে হেৰিত গলো খেলিবৰ কাৰণে লীগ হৈ আছিলে। এই বি পি এল লীগ হৈ আছিলে বেঙেনাটি প্ৰিমিয়াৰ লীগ। তাতে খেলিবলৈ গলো এ ফাৰ্ষ্ট মেচখন আমি জিকিলো ছেকেণ্ড মেচত খেলো যাতে কেচ এটা আহিলে কেচটো ধৰিব গলে মই ভাবিলো নিজকে যে মহম্মদ কেফ জণ্টি ৰজ বুলি ভাবিলো। দিলো ড্ৰাইভ মাৰি পেলাই একদম হাতখন ভাঙি থাকিলে এয়া। এতিয়া দেখা নাই হাত কেনেকুৱা হৈ আছে হাতটো একদম ভাঙি থাকিলে দুই জেগাত হেৰি হৈছে। এতিয়া যেনে তেনে প্লাষ্টাৰ কৰি দিছে এইটো চলি থাকিব আৰু এয়া দেখা নাই এয়া। অ ভাঙি দিছে আচ্ছা একদম বেয়া বেয়াকে মানে তোৰ এই গুৰিতে ভাঙিছে হাতৰে যোনটো হাত গুৰিটো গাঁঠিটো আছে নহয় তাতে দুই জেগাত হাততে নে ভাঙি গৈছে। নাই নাই আৰু ক'তো ভঙা নাই খালি সেইটো জেগাতে হেৰি হৈছে যাব দে এইটো আকৌ মহা দেখোন এই মহা মহা ক'ত মহা? মহা দেখোন। এতিয়া হাত ভাঙি গ'ল। আৰে খেলি উপায় নাই কি কৰিব আৰু এতিয়া ভাবিছো এতিয়া বহুত দিন পিছত ক্ৰিকেট খেলিব যাম বুলি মানে ভাবি গ'লো সেই খেলিব যাওঁতে এইটো হ'ল। এতিয়া যেনে তেনে প্লাষ্টাৰ চাষ্টাৰ কৰি বহি আছো আৰু এতিয়া কোনো কামেই কৰিব নোৱাৰা হৈ গৈছো। থাকিব কেইটামান দিন তেনেকে থাকিব বাৰু অসুবিধা নাই। ক'ত এতিয়া ক'ত আছা নগাঁৱত আছা নে ক'ত আছা? এ মই দোকানত আছো হে হে নগাঁৱত আছা? হাতখন কেনেকে ব্যস্ত হৈ আছে। মহিধুলক কৈ হাত ভাঙিছে হাত ভাঙি গৈছে। আচ্ছা ঠিক আছে তে ৰাখা ৰাখা পিছত কথা